दुलाराय बिटिआर शिडिउल कास्ट फरायसा आफादनि खालाइगाव ओनसोलारि आफादखौ दानाय जादों। खालाइगाव ओनसोलारि आफादनि गोदान आफादगिरि सुजित दास आरो नेहाथारि बिशाल दासजों लोगोसे मोनसे सा 26 सोद्रोमायारि फरायसा आफाद दानाय जादों। शिडिउल कास्ट फरायसा आफादनि गुबै थांखिया जादों गुबुन हारि माहारिजों लोगोसे बिटिआरआव जयै शिडिउल कास्टफोरनि जेंनाफोरखौ सुस्रांनाय आरो गावनि हादोरखौ रैखा खालामनाय। बे मेलाव दुलाराय बिटिआर शिडिउल कास्ट फरायसा आफादनि मिरु आफादनि आफादगिरि प्रदीप सरकार, उदालगुरि जिल्ला कमिटिनि आफादगिरि मनोज मण्डल, दुलाराय आसाम बेंगल लाइमोन फरायसा फेडारेशननि बोसोनगिरि नारायण दास, उदालगुरि जिल्ला कमिटिनि सोलोंथाइ नेहाथारि कृष्णमय दास, समाज सिबियारि मनमोहन दास आरो गुबुन गुबुन बिबानगिरिफोरा बाहागो लादोंमोन। আজি আমি অল বিটিআর শিডিউল কাষ্ট স্টুডেন্ট ইউনিয়নের তরফৰ পৰা খালাইগাঁও আঞ্চলিক কমিটি পুনৰ্গঠন কৰাৰ কাৰণে আমি আজি এখন সভা আহ্বান কৰাইছিলোঁ। এই সভাত মূলত উপস্থিত আছিল আমাৰ কেন্দ্ৰীয় কমিটিৰ বিভিন্ন বিভাগীয়সকল আৰু ডিষ্ট্ৰিক্ট কমিটিৰ সভাপতি সন্মানীয় আমাৰ মনোজ মণ্ডল ডাঙৰীয়াদেৱ আছিল। আজি সভাত ৰাইজৰ সন্মতিক্ৰমে আমি এখন 21জনীয়া আমি পূৰ্ণাংগ আঞ্চলিক খালাইগাঁও আঞ্চলিক কমিটি গঠন কৰা হয় আৰু এই কমিটিখনৰ সভাপতি হিচাপে আমি ইতিমধ্যে সুজিত দাসক আমি সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে আৰু জেনেৰেল ছেক্ৰেটাৰী হিচাপে বিশাল দাসক আমি সাধাৰণ সম্পাদক দায়িত্ব অৰ্পণ কৰা হৈছে। আমি আশা কৰিছোঁ এই কমিটিখনে আগন্তুক দিনত এই খালাইগাঁও অঞ্চলত বসবাস কৰা অনুসূচিত জাতিৰ মানুহখিনি অভাৱ অভিযোগখিনি বিভিন্ন ক্ষেত্ৰত চৰকাৰৰ ওচৰত স্পষ্টভাৱে দাঙি ধৰিব পাৰিব আৰু এই কমিটিখনে খালাইগাঁৱত থকা বাকী জাতীয় সংগঠনখিনিৰ লগত একক হিচাপে ভাতৃত্ববোধ বজাই ৰাখি যাতে এককভাৱে কাম কৰি আগুৱাই যাব পাৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আপোনালোকৰ সংগঠনৰ মূল উদ্দেশ্য আমাৰ অল বিটিআর শিডিউল কাষ্ট স্টুডেন্টের মেইন উদ্দেশ্য আমাৰ বিটিসি 2003 যে বিটিসি গঠন হৈছিল, গঠন কৰাৰ সময়ত আমাৰ যেটো সাংবিধানিক অধিকাৰ ৰাজনীতিক অধিকাৰ ইয়াক খৰ্ব কৰা হৈছে। এই সাংবিধানিক অধিকাৰ ৰাজনীতিক অধিকাৰখিনি ঘূৰাই অনাৰ স্বাৰ্থতে আমি এই অল বিটিআর শিডিউল কাষ্ট স্টুডেন্ট ইউনিয়নখিনি 2016 ইয়াত গঠন কৰা হৈছে যাতে আমাৰ বিটিসিত যে 24টা পৰিৱেশ সমষ্টি আছে তাতে আমি যাতে 7.5% হিচাপে যে 3টা ৰিজাৰ্ভেশ্যন সিস্টেম আমি ইয়াত পাওঁ ৰাজনীতিকভাৱে। এইটো আমি এতিয়াও অসম বিটিসি গভৰ্ণমেণ্টক আমি খবৰ পৰা আমি আহ্বান জনাইছোঁ আৰু শিক্ষাৰ ক্ষেত্ৰত বা আমাৰ যেটো চাকৰি বাকৰিৰ ক্ষেত্ৰত যেটো আমাৰ 7.5% যেটো ভাৰতীয় সংবিধানে আমাক দি থৈছে, এই সংবিধানৰ যেটো অধিকাৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত এই সংবিধানৰ অধিকাৰখিনি আমাৰ বিটিসি গভৰ্ণমেণ্টে যাতে আমাক অনুসূচিত জাতি মানুহখিনিক দিয়াৰ কাৰণে আজি সভাৰ পৰা আমি আহ্বান জনাইছোঁ আৰু সেইটো হৈছে আজি সভাৰ আমাৰ মিটিংখনৰ মেইন উদ্দেশ্য।